আজি শাক পাচলি বেপাৰীজনৰ পৰা ইয়াত ঢেকীয়া নেমু আৰু কলডিল ল'লোঁ। এইটো পাহাৰীয়া কলডিল হয়। এয়া ঢেকীয়া 10 টকা মুঠি, এয়া নেমু 10 টকা আৰু কলডিলটো 30 টকা হৈছিলে, 20 টকা ল'লে। এয়া হৈছে পিঠা, এয়া বিহু বুলি দি পঠোৱা পিঠা, বৰা চাউলৰ পিঠাগুড়ি। এয়া তেল পিঠা বনাম, এতিয়া নিমখ দি লৈছোঁ, নিমখ দিয়া তেল পিঠা, নিমখ সানি লৈছোঁ আৰু পানী অলপ অলপকৈ দি মঠিছোঁ। ধুনীয়া নিজৰ জোখমতে ধুনীয়াকৈ মঠি লৈছোঁ। বৰা চাউলৰ পিঠাৰ কাৰণে হাতত লাগি লাগি ধৰে, দিগদাৰ হয় অলপ মঠিবলৈ। এয়া বনালোঁ, ধুনীয়াকৈ গোল গোল কৰি লৈছোঁ। ৰিফাইন চিফাইন অলপ সানি ল'লে হাতত ভাল হয়। এয়া তাৰপিছতে জুই ধৰি লৈছোঁ। এয়া কেৰাহীত পাতি থৈছোঁ, তেল দি লৈছোঁ, কমকৈ তেলটো দিছোঁ। তেল গৰম হৈছে, এয়া লাহেকৈ পিঠা দি দিছোঁ। বৰা চাউলৰ পিঠাবোৰ বহুত লাগি লাগি ধৰে, খাবলৈ কিন্তু ভাল লাগে। কিবা বিহু বুলি পিঠা খোৱাই নহয়। জুইকুৰা ধুনীয়াকৈ ৰঙা হৈ জ্বলি আছে। এটা চাইড সিজিলে ইটো চাইডে লুটিয়াই দিবলৈ, লুটিয়াই দিলোঁ। এয়া সিজি গ'ল ধুনীয়াকৈ। অলপ সময় সিজিবলৈ বাকী আছে। এয়া আকৌ বনালোঁ। এয়া ধুনীয়া ফুলা ফুলা পিঠা আকৌ বনাবলৈ লৈছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব দেই। দিয়া জলকীয়া দি ল'লোঁ। ঢেকীয়া আলু কাটি লৈছোঁ, ঢেকীয়া ভাজি বনাম, দাইল বনাম ঢেকীয়া। কেৰাহীত দি দিলোঁ, একদম কম তেলত বনাইছোঁ। দাইল কেইটামান তিয়াই লৈছোঁ। ধুই মেলি ধুনীয়াকৈ কেৰাহীত দি দিছোঁ। নিমখ আৰু হালধি অলপমান সিজিবলৈ দিছোঁ। সিজিবলৈ দি পানী দিছোঁ। এয়া আছে ঢেকীয়া দাইল। তাৰপিছতে গৰমে গৰমে খাম। এয়া পিঠা। এয়া মেডিকেল চেকআপত গৈ আছোঁ। এয়া পামগৈ আৰু মেডিকেলৰ পৰা আহি আহোঁতে আন্ধাৰ হ'ল, ভিডিঅ' কৰিবলৈ নহ'ল আজিলৈ ইমানেই।